নমস্কাৰ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ সকলোৰে মৰমৰ বাৰ্তালাপ শ্ৰেণীকোঠাৰ পৰা। এয়া সোমাই গৈছোঁ আৰু এজন এজনকৈ আমাৰ লগৰ সকলোবোৰ আহি আছে। ইমান ধুনীয়াকৈ লিখিছে বিদায় বাৰ্তালাপ, দুখ লাগিছে মনটো। কিন্তু আমি সদায় আহি থাকিম বাৰ্তালাপলৈ যেতিয়াই সময় পাওঁ, কাৰণ আমি কৰ্মসূত্ৰে বেলেগ বেলেগ সকলোৱে বেলেগ বেলেগ প্ৰতিষ্ঠানত গুচি গৈছোঁ আৰু আমাৰ মান পত্ৰবোৰ এজন এজনকৈ লোৱা হৈ গ'ল আৰু ফটো উঠি আমি সেই সময়খিনিক আবদ্ধ কৰি ৰাখিলোঁ তেনেকৈ। আৰু সকলো একগোট হোৱাৰ বাবে ছাৰে আমাক দুপৰীয়া আহাৰটো খাবলৈ ক'লে। ছাৰে আয়োজন কৰিছিলে সেইখিনি। খাই লৈ উঠি আমি সকলোৱে ছাৰৰ লগত বহি বহুত কথা পাতিলোঁ আৰু ছাৰৰ এইবোৰ কথা আমি ছাৰৰ এটা এটা কথাত বহুতখিনি কথা শিকিব পাৰি আৰু ছাৰৰ নিচিনা মানুহ এজনক আমি ইমান ওচৰতে পাই নিজকে ধন্য মানিছোঁ। ছাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম সেইবাবে। এনেকৈ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ।